গুৰুত্ব দিছোঁ। 1000 স্কুল এডাপশ্যন কৰিছোঁ। টিচাৰ ট্ৰেইনিং চলি আছে। বহুত ভেকেণ্ট পোষ্ট আছিলে, এই ভেকেণ্ট পোষ্টবিলাক ফিল আপ কৰাৰ কাৰণে 99 শিক্ষকৰ নিযুক্তি দিলোঁ। টেট পাছ কৰি থকাবিলাকক নিযুক্তি দিম। এতিয়া ইয়াৰ এটা প্ৰচেছ চলি আছে। যিখিনি আছে আকৌ BTC টেট হ'ব, টেট কৰিবলৈ গৈ আছোঁ। আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমাক ক্লিয়াৰেন্স দিছে যে BTC টেট পঠাৰ কাৰণে। শিক্ষামন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে এই বিষয়টো আগুৱাই আছে। আমি অতি শীঘ্ৰে টেট পাতিম। আৰু প্ৰথম কথা আমি কৈছিলোঁ, যিহেতু ময়ো এই বেকগ্ৰাউণ্ডৰ পৰা অহা, যে চাকৰি যদি ওলায় কোনো ঘোষ দিব নালাগে, চাকৰি ফ্ৰীলি ল'ব লাগিব। আজি কোনোবা যাচি ঘোষ দিব যায়, এইটো ভাল কথা নহয়। মাষ্টৰ এপইণ্টমেণ্ট আমি দিলোঁ, কোনো টকা পইচা লোৱা নাই, কিন্তু ট্ৰেন্সফাৰৰ কাৰণে পইচা যাচিবলৈ যায় মানুহবিলাকে। এপইণ্টমেণ্টখন ফ্ৰী পালে, কিন্তু তাৰ পিছত অফিচাৰক কয় যে 25,000 টকা লওক, 30,000 লওক, মই এইখন